Ilu 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 main nalan apa ilu kamu I love you ये किसको পঞ্চাশ বছৰীয়া লাভ না চুমা এটা খাই দিয়া নমস্কাৰ 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 ওয়েলকাম টু মাই ব্লগ আজি আন এটি ভিডিঅ সকলোকে স্বাগতম জনালো আজি হয় 14 ফেব্ৰুৱাৰী আজি ব্লেক ডে প্লাস আজি ভ্যালেন্টাইন্স ডে হয় ব্লেক ডে কাৰণ পুলৱানা এটেক হৈছিল আমাৰ ইণ্ডিয়ান সোলজাৰ্স সো উই প্ৰে ফৰ देम পুলৱানা এটেকৰ কাৰণে যোন মানে হেই হৈছিল ইণ্ডিয়ান সোলজাৰ্স ইনজিয়ৰ্ড হৈছিল বা ডেথ হৈছিল তাহাঁতৰ কাৰণে প্ৰে কৰো ভাল হেই হৈ যাতে আৰু ইফালে ভ্যালেন্টাইন্স ডে কাৰণে আজি এটা নতুন ব্লগৰ বনালো লগতে ভ্যালেন্টাইন্স ডে কাৰণে কিছুমানে মানে আজিকালি হেই কৰি আছে কি কয় এক্সট্ৰা ক্লাছ লৈছে ও মা এক্সট্ৰা ক্লাছত কোনে যাব এক্সট্ৰা ক্লাছ লৈ কোনে যাব মাইনু এক্সট্ৰা আজি কিবা এক্সট্ৰা ক্লাছ নাম লৈছে তাই ৰ ক'ত গেল আমাৰ মাইটো ক'ত গেল এক্সট্ৰা ক্লাছ प्यारी समझ गई তাইৰ কিবা এক্সট্ৰা ক্লাছ দেখোন মাইনুৰ কাৰণে মোৰতো কিবা মিছা কোৱা হেন লাগছে দেই হা মাইনু সঁচা কথা কচোন কিবা কোনোবা আছে নেকি এক্সট্ৰা ক্লাছৰ কাৰণে কপাল ভাল নহয় মোৰ আমার দিনে তো ভ্যালেন্টাইন ডে আছে না আছিল না আজিকালি আছে না গতিকে আমি প্রপোজ করবাই নাজনো মই মাৰ পৰা প্ৰপোজ খুজো তাকো খুজো কি যে মোক আই লাভ ইউ কোৱা তাৰ পিছতহে মই আই লাভ ইউ পাম ঠিক আছে আপোনালোকে চাই থাকক মানে আজি কিছুমান এক্সট্ৰা অৰ্ডিনাৰী বস্তু হ'ব কি হ'ব আপোনালোকে নিজে চাই থাকক গোটেই ভিডিঅ'টো তেতিয়া গম পাব হয় নহয় আজি কোনে কাক প্ৰপোজ কৰে হয় নহয় নাজানো মইতো আহি পাম ৰাতি समझ रहे हो ঠিক আছে দিয়ক বাই বাই টাটা নহয় লগ পাইছো মাইনুক থব লাগে এক্সট্ৰা ক্লাছৰ কাৰণে যেনেকে আপোনালোকে শুনি আছে এই গান গাই আছে তোমাৰ কথা সদায় সদায় তোমাৰ কথাই গানটো গাব মই ভাত খাবা বহু মই ক'ৰবা পঢ়বা বহু মই য'তে যাম ইয়াক খালি তোমাৰ কথাটোৱে শুনো নাজনো আৰু এতিয়া মোক লাগে আজিতো ভ্যালেন্টাইন্স ডে মোক লাগে কাৰ কাৰণে তোমাৰ কথা কাৰ কথা নহয় এতিয়া লাগবই আমাক হয় না কাৰ কথা সদায় লাইক তোমাৰ কথা এ ৰয় মানে কি হৈছে মই কিবা গান গান না নাই মানে মই বেছি গান নাগাও হা যদি গানটো গাইছো অলপমান এক্সট্ৰাকে গাই থাকো আৰু সিটো লৈ কাৰণে ইহঁতৰ বাপৰে বাপ কি নতুন ইমোশন দি একদম গায় তোমাৰ কথা ইবাতো গৰ্বৰ আছে একো গৰ্বৰ নাই আমি মানুহবিলাক খুটা কমেন্ট সেকশনত খুটা কি গৰ্বৰ আছে আমি বহুত ভদ্ৰ মানুহ বুঝছে আমি এইবিলাকত নাই এই মাইনুৰ দৰে ছোৱালীবিলাকে এক্সট্ৰা ক্লাছ লৈ কাৰণে এই যে ৰাতিপুৱা 8টা বজাত গাড়ী চলাই যাই আছো আমি টিভিত পঢ়ুৱে ইয়াতে এক্সট্ৰা ক্লাছে হয় তাতে আৰু ওপৰত সায়েন্স ষ্টুডেন্ট আমাৰ জীৱনত আজিৰ দিনটো হয় মানডে ভ্যালেন্টাইন্স ডে নহয় ঠিক আছে তেনেহলে আৰু কিবা হৈ আছে চাই থাকক বাই বাই মাইনুক বঢ়িয়াকে থৈ আহিলো তাই স্কুলত কেভিত আৰু এতিয়া মানে আমি ক'ৰবাত যাম মানে মা দুটা আৰু ইফালে মই আমাৰ যে এটা ভিডিঅ'ত বনাইছিলো যে ধীৰাজ মানে দেউতাৰে সেই বন্ধু আৰু সৰুকালৰ ধীৰাজ খুৰা আমি ধনখুৰা বুলি মাতো ধনখুৰা তাতে যাম এতিয়া অলপ বহিম ফূৰ্তি কৰিম ভেলেণ্টাইন্স ডে হিচাপে মানে অলপ মানে মজা কৰিম আৰু তো সেইকাৰণে আৰু এটা বস্তু কিন্তু হয় দিয়ক আমি যেতিয়া মানে সেই যাং না এই কি নাম কয় মানে ব্লগ বনাও আৰু কিবা মায়ে মানে ইমান কৈ থাকে খালি গাধু লেতেৰা হৈছে জখনি হৈছে কিবা হৈছে কি মানে পিন্ধা লগা হয় মানে গা ধোৱা লগা হয় মানে ইফালে এই ঠাণ্ডাত গা নুধুং মানে গা ধোৱা মানে অসুবিধা লাগে মানে হাগি উঠি মানে কটি ধুবাই ভাল নালাগে আৰু ইফালে সেই কৰিব আহে আবে সালে ঠিক আছে নহ'লে এতিয়া আমি যাওঁ যাই কাৰণে কিবা কিবি কৰো আৰু মস্তি কৰিম সো দেউতা আমি মানে এতিয়া ধনখুৰা তাতে গৈছিলো তাতে কিন্তু একো নহল আৰু কিবা কাম চলি আছে সেইকাৰণে আমি ঘূৰি আহিলো আমি আহি কাৰণে দেউতাই মানে আজি যিহেতু ভেলেণ্টাইন্স ডে দেউতাই মানে কিবা এটা মানে মাক ছাৰপ্ৰাইজ দিব নে
দিবা লগত আগতে নললো না আমাৰ সময়তো তোহাঁতৰ নিচিনা এৰেঞ্জ মেৰেজে আছিল এৰেঞ্জ মেৰেজ আছিল আৰু ঘটনা হৈছে মোৰ এতিয়া 50 বছৰ হ'ল এখন তুহুনহে দিবি গতিকে আমিতো চান্সে নাপালো আমাৰ সময় ঠিকলা নাই না গতিকে এই বয়সতে দি দিম ৰ আচ্ছা 50 বছৰ মানে কি অলপ মজবুত গোলাপ ফুল দিব লাগিব না মজবুত গোলাপ ফুল থপনাটো দিম নেকি থকনাটো 50 বছৰীয়া একদম একদম মজবুতি একদম বলা 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 মানে আৰু কেং কেংকে দেই নেকি তোমাক চাবা আৰু তোমাক ধিপ ধিপাকে মাৰিব ধৰিবলৈ অমনি তুমি হবা মোৰ ঘৰৰ লখিমী বোৱাৰী সকলোকে ল'বা তুমি আপোন আপোন কৰি আই লাভ ইউ প্ৰেম জাগি উঠছে আই লাভ ইউ টু ভাল পাম টু থ্যাংক ইউ মজবুত একদম 50 বছৰীয়া লাভ না চুমা এটা খাই দিয়া বঢ়িয়া কেনে লাগছে আপনার মা কি হব আমার দিনত নাছিল না তোমার পৰা শিকি শিকি দেউতা কি জানি কৈছে কিন্তু ঘটনা হৈছে ৰ তোৰ দেখোন ফুচ ফুচকে পনা আছে সিটো মোৰ লগৰ কেইটা কালি কলেজ খুলোৱাৰ কাৰণে ফোন কৰি আছিল সঁচা কথা কৈছো নাই সঁচাই মোৰ কোনো আপত্তি নাই সিটো পিছত হ'ব পিছত কিন্তু এতিয়া মোৰ কোনো নাই আৰু এনজয় কৰিব এনে বিচাৰে আমাক ক'ব পাৰি নহয় ৰাইজসকল ৰাতিপুৱাই কিলকিলা হৈছে পকালৈকে গান গালি পাৰি গান হৈছে অ দুটা তুমি আই লাভ ইউ কলা ৰোজ দিলা তোমাক দেখোন কিবা ইহে কাটপা দিলাক দেখোন পিয়াজ টিয়াজ কাটি তেল মাৰি দিছো মৰম অলপ পিয়াজ জাগে ঠিক নাকি অ দুটা কি কৰা কি কি কিবা মাছছে তাৰে পৰা তুমি এটা খুৱাই দিয়া মৰমতে মায়ে মুখখন দেখিলে মই চব পাহৰি যাম যেতিয়া ভোক লাগে মায়ে মুখখন চাই থাকলে আজি অলপ প্ৰেম বাঢ়ছে নেকি মা কিবা কিবা বোধে আছে বোধে বুজছা না কিবা লাগে কথা আচলতে কি জানা না এই যে ভেলেন্টাইন ডে মানে কি ভাল পোৱা শব্দটো কিন্তু বিৰাট পবিত্ৰ কিন্তু বহুতে হেৰি কৰিব খোজে কিন্তু সেইটো নহয় আচলতে মা দেউতাকো ভাল পায় মই জানে মোৰ ভেলেন্টাইনটো সঁচা ক'ব লাগিলে আপোনালোক দুটাই এই কিবা মই কিবা এটা ভাল কথা কৈছো না নাই ডাইৰেক্ট সেইটো নাই কথা নিজকে তোর বয়স মই পার হইছো মই সব জানো হাঁহি আৰু কি আছে এখন নাই এ চাবা চাহ দুটা মোৰ যদি কোনোবা থাকিল হয় বা কোনোবা ঠাই গল নহয় মই আজিৰ দিনটোত ঘূৰবা গেলো হয় বা কোনোবা কলেজ গুচি গেলো হয় কিন্তু তোমালোকৰ লগতে টাইম স্পেণ্ড কৰি আছো মোক কিন্তু এটা বন্ধু পাইছা মেছেজ মাৰি আছা মেছেজ মাৰি ইল্লু 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 মই নাজানো আই লাভ ইউ মোৰ কাৰণে ইল্লু তোমালোক দুটাই দে এখন আমাক ক'ব পাৰি দে চব কবি মই কিন্তু চব কথা কওঁ না আচলতে কি বাপেক পুতেক জীয়েক মায়েক এইগিলাখন ফ্ৰী হ'ব লাগে ফ্ৰী হলে কি হয় তই যখন ধৰ ইলু ইলু কৰিলি কথা কৈছো ছোৱালীটো ভাল না বেয়া আমাৰ এক্সপিৰিয়েঞ্চ আছে না আমি এক্সপিৰিয়েঞ্চ চাই মেলি কম বুজা নাই সেইকাৰণে বেয়া ৰাস্তাত গেলেও তাৰমানে তেতিয়া ভাল পথত আনা যায় সেইকাৰণে ফ্ৰী হবি বাপু
যদি কাকো ভাল পাইছা কবি মাক নকলে মোক কবি কোৱাটো এতিয়া মানে অলপ ওলাই যাম মানে সেইটো মতলবত নল'ব আৰু ওলাই যোৱাটো এনেই লগৰ লগত ওলাই যাম চাগে আপোনালোক সকলোলৈ হেপী ভেলেণ্টাইন্স ডে য়েছ বন্ধু য়েছ এই মোৰ পুৰা পাৰ্টনাৰ আমি বাপ বেটা ইয়াৰ লগত মানে মই অলপ খাটা হৈ গৈছো লাম্বা হৈ গৈছো মানুহটো অলপ মালটো হাইব্ৰিড ঘটনা হৈছে কি অলপ ফূৰ্তি ফাৰ্তা কৰলো কেনে লাগিল আপোনালোকে ক'ব কমেণ্ট কৰি জনাব আজি ভেলেণ্টাইন্স ডে উপলক্ষে মানে সকলোৱে মানে আমি অলপ এনেকে ফেমিলিটো মানে কিবা কিবি এনেকে মস্তি কৰি থাকো আজি অলপ আপোনালোকৰ লগতো কৰিলো কেনে লাগিল ক'ব কমেণ্ট ছেকশ্যনত আৰু যদি ভাল পাইছে তেনেহ'লে লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব যিমান আপোনালোকৰ লাভাৰ্ছ আছে আপোনালোকৰ মা দেউতা যাৰে মানে আমাৰ আপোনালোকৰ নিজৰ ভালপোৱা মানুহক শ্বেয়াৰ কৰি দিব তাৰপিছত ওচৰত থকা ছাবস্ক্ৰাইব বাটনটো ছাবস্ক্ৰাইব কৰি দিব আৰু তাৰ ওচৰত থকাটো বেলেগ থাকে না সেইটো অল কৰি দিব আমাক বুঢ়া বুঢ়ীকো আজি ভাল দেখালে মই বুঢ়া নহয় দেই পুৰা নেচাৰেল ব্লগ হয় কোনো নাথিং একদম ধুনীয়াকে আমাৰ ভেলেণ্টাইন্স ডেটো গ'ল তো তাত টিল দেন টাটা বাই বাই আৰু মাইনুকো মিছ কৰি আছো তাইৰ কিবা মানে একচুৱেলি এক্সট্ৰা ক্লাছ মানে তাহাঁতৰ এক্সাম চলি আছে তো চ' মানে কোৰ্চ ফিনিছ হোৱা নাই কোৰ্চ ফিনিছ হোৱা নাই সেইকাৰণে মাতিছে আৰু 2 মাৰ্চৰ পৰা পৰীক্ষা আছে তাহাঁতৰো পৰীক্ষা আমাৰো পৰীক্ষা এতিয়া পঢ়িব লাগিব সকলোকে ব্যস্তবিলাক থাকিল টাটা বাই 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 পিছ আউট